সেই দোস্ত ৰাজা চাঞ্চ লগত আপোনালোকে চাই থাকিব। মই এতিয়া বৰ্তমান গৈ আছোঁ সন্দিকৈ ষ্টেচন। সন্দিকৈ ষ্টেচনৰ পৰা তাৰপিছত যামগৈ তেজপুৰ যাম। এই আপোনালোকক দেখুৱাই আছোঁ মই। সেই দোস্ত মই তেজপুৰ কিয় যাওঁ আপোনালোকক জনাম। মই জনাইছোঁ যে মানে যিটো আমাৰ ডাঙৰ দাদা হয় সেইটো বৰ্তমান তাৰ অলপ বেমাৰ হৈছে। বেমাৰটো এই বুলি কয়, বেমাৰটো যোনটো আমাৰ আগতে তাৰমানে বহুত বেয়া বস্তু খাইছিল না, মদ বিড়ি চান্দা চিগাৰেট এইবোৰ সৰুতে খাইছিল। সৰুতে খাই মাথাত ধৰি গ'ল, ধৰি যায় এতিয়া তাৰমানে অলপ মগজটো অলপ এই আৰু পাগলৰ দৰে অ'ত ক'ৰবাত কিবা বকি থাকে, গান মাৰি থাকে বা অমুক কৰি থাকে ভোগ কৰি থাকে। সেইটো মই তাকো দেখুৱাই আছোঁ। মোৰ আগত যাই আছে, মই সন্দিকৈ ষ্টেচন পোৱা নাই বৰ্তমান, ষ্টেচনৰ কাষলৈ গৈ আছোঁ। ষ্টেচনটো আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক আমাৰ ষ্টেচনটো, সন্দিকৈ ষ্টেচন। মই আপোনালোকক দেখুৱাই আছোঁ। আজি গোটেই সন্দিকৈখনে আপোনালোকক দেখুৱাম। এইটো ষ্টেচনটো পিছফালে ৰাস্তা হয়। এইটো ৰাস্তাইদি আপোনালোকে ৰঙিয়াতো যাব পাৰে। এইখনত যামগৈ আমি তেজপুৰত। মানুহ দেখুৱাই আছোঁ, মানুহ আছে কিমান নাই। গড়েশ্বৰ ষ্টেচন। এইটো টঙলা ষ্টেচন বুলি কয়। আমাৰ মহাজন উঠিলেও এতিয়া আমি ঢেকীয়াজুলি পালোঁ।